বোলে ধুনীয়া হ'ল বুলি কোনো ৰাজনৈতিক দলৰ পৰা কোনোবা আহিছে বুলি শুনিছোঁ ৰাইজৰ দল নে জাতীয় পৰিষদ সেইটো মই নাজানো কোৱাহে শুনিছোঁ মই মোবাইল টিভি চোৱা ইমান সময় নাই ৰাইজৰ দল নে জাতীয় পৰিষদৰ পৰা কোনোবা এজনী আহিছে বোলে দেখিব বোলে ধুনীয়া বুলি কৈছে এনেকৈ আহিছে আৰু কিবা প্ৰচাৰ চলাইছে বুলি শুনিছোঁ এতিয়া মানুহে লোকেল চালানীৰ কথা কৈছে যে ফোন কৰিলে কাক পাম কামক মাতিলে কোনে সহায় কৰিব আমাক মোক আকৌ চবেই ধনু বুলি জানে বহুত মানুহে ৰূপজ্যোতি কুৰ্মী বুলি নাজানে মইনি সমষ্টিত ধনু বুলি মই পৰিচিত হয় মইনি সমষ্টিত মোৰ মামা পেহী বাইদেউ নবৌৱে ভৰি আছে মইনি সমষ্টিত তেখেতে ক'লে মাক 3 বাৰ জিকালে আৰু তেখেতে ক'লে মোক 5 বাৰ জিকালে আৰু তেখেতে ক'লে মোক 6 নম্বৰ বাৰো জিকাব সেইকাৰণে ইয়াত বেলেগ ইয়াত আহি পেলাই একো লাভ নাই ৰাখি পিন্ধোৱা ভণ্টিয়ে কিমান আছে মোৰ ভাই ফুটা দিয়া বুলি কয় বেংগলী সম্প্ৰদায়ৰ লোকে নেপালী ফুটা কিমান মানে মোৰ ভণ্টি আছে মোৰ কাৰণে কিমানে প্ৰাৰ্থনা কৰে মই শুনি উঠাৰ আগতে মোৰ জেঠাই মামী এনাই নিচা এনেকৈ কত আছে তেওঁলোকে মোৰ কাৰণে প্ৰাৰ্থনা কৰে আৰু তেওঁলোকৰ কাৰণে মই আজি জিকি আছোঁ সেইকাৰণে ইয়াত আৰু কোনোবা আহি কিবা খলখলীয়া টকটকীয়া মাতেৰে ইয়াত বোলে ভাষণ দিব আৰু মোক বোলে পৰাজয় কৰিব বিচাৰিব এইবোৰ ইয়াত কৰি লাভ নাই মইনি সমষ্টিত